নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটা অতিকৈ ভাল খবৰ দিবলৈ ওলাইছোঁ। ভাল খবৰটো হ'ল এইটো যে আমাৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী পৰশাৰাণী বিষয়া আৰু অভিনেতা ৰবি শৰ্মা দাই অভিনয় কৰা হিন্দী আৰু ইংৰাজীত যিখন শৰ্ট ফিল্ম বনাইছিল সেইখন হ'ল চৰি, আৰু এই চৰি শৰ্ট ফিল্মখনে দুটাকৈ এৱাৰ্ড পাবলৈ সক্ষম হৈছে। আৰু ভাল খবৰটো হ'ল এইটো যে যি দুটা এৱাৰ্ড তেওঁলোকে পাইছে সেই দুয়োটা এৱাৰ্ড হ'ল ইণ্টাৰনেশ্যনেল এৱাৰ্ড। আৰু এই ইণ্টাৰনেশ্যনেল এৱাৰ্ড দুটাৰ নাম কি মই জনোৱাৰ আগতে আপোনালোকক এটা কথা কৈ দিওঁ যে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, ভিডিঅ'টো লাইক কৰক আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে সকলোৱে এই গুড নিউজটো পায়। আৰু এই গুড নিউজটোৰ যিটো এড হয় সেই এডটো আছাম ট্ৰিবিউনতো দি দিছে, আৰু মই তাৰ পৰা আপোনালোকক বহুতে আছাম ট্ৰিবিউন হয়তো নপঢ়ে সেইকাৰণে মই আপোনালোকক ভিডিঅ' আকাৰত জনাই দিলোঁ। আচলতে এৱাৰ্ড দুটাৰ নাম হ'ল টেগৰ আন্তঃৰাষ্ট্ৰীয় ফিল্ম সমাৰোহ আৰু বিশ্ব ফিল্ম কাৰ্নিভেল ছিংগাপুৰ, এই দুটা এৱাৰ্ড পাবলৈ সক্ষম হৈছে। আৰু আজি ভিডিঅ'টো আছিল এইখিনি। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ কাৰণে এইখিনিয়ে, বাই বাই।